আজি আমি আলোচনা কৰিম ক্লাছ 8 ছ'চিয়েল ছায়েন্স ইয়াৰে পাঠ নম্বৰ 5 ভূগোল বিজ্ঞান খণ্ডৰ সাগৰ মহাসাগৰ। ইয়াৰ 1 নম্বৰ দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰা। ক নম্বৰ মহাসাগৰীয় হ্ৰদৰ সৃষ্টিৰ কাৰণবোৰ কি কি? উত্তৰ পৃথিৱীৰ আৱৰ্তন গতি, নিয়ত বতাহ, পানীৰ উষ্ণতা, লৱণতা আৰু চাপৰ তাৰতম্য, উপকূল ৰেখাৰ আকাৰ আদিয়ে সাগৰ মহাসাগৰৰ পানীত হ্ৰদৰ সৃষ্টি কৰে। ক নম্বৰ গৰম পানীৰ হ্ৰদ বুলিলে কি বুজা? উত্তৰ মহাসাগৰীয় হ্ৰদৰ ক্ষেত্ৰত দেখা যায় যে নিৰক্ষীয় অঞ্চলৰ পানী সহজতে গৰম হৈ প্ৰসাৰিত হয়, আনহাতে শীত প্ৰধান অঞ্চলৰ পানী চেঁচা হৈ সংকুচিত আৰু গধুৰ হয়। সেইবাবে উষ্ণমণ্ডলৰ পৰা গৰম আৰু পাতল সমুদ্ৰ জল ওপৰে ওপৰে পেচ প্ৰবাহৰূপে শীতমণ্ডললৈ প্ৰভাৱিত হয়। ইয়ে হ'ল উষ্ণ বা গৰম পানীৰ হ্ৰদ। ক নম্বৰ সাগৰীয় জীৱবোৰ কেই প্ৰকাৰৰ? কিহৰ ভিত্তিত এইবোৰক শ্ৰেণীবিভক্ত কৰা হৈছে? উত্তৰ সাগৰীয় জীৱবোৰ 3 প্ৰকাৰৰ: প্লৱক, বেন্থছ আৰু নেক্টন। লৰচৰ কৰাৰ ধৰণ আৰু বসতি স্থলৰ ওপৰত ভিত্তি কৰি সাগৰীয় উদ্ভিদ আৰু প্ৰাণীবোৰক শ্ৰেণীভুক্ত কৰা হৈছে। ঘ নম্বৰ সাগৰৰ কেনেকুৱা অঞ্চলত সাধাৰণতে মৎস্যক্ষেত্ৰ গঢ়ি উঠে? উত্তৰ সাগৰৰ যিবিলাক অংশত উদ্ভিদ প্লৱক প্ৰচুৰ পৰিমাণে থাকে তাতে বিখ্যাত মৎস্যক্ষেত্ৰবোৰ গঢ়ি উঠে। সাগৰৰ কেনেকুৱা অঞ্চলত সাধাৰণতে মৎস্যক্ষেত্ৰ গঢ়ি উঠে? উত্তৰ সাগৰৰ যিবিলাক অংশত উদ্ভিদ প্লৱক প্ৰচুৰ পৰিমাণে থাকে তাতে বিখ্যাত মৎস্যক্ষেত্ৰবোৰ গঢ়ি উঠে। তাৰপিছত আমি 2 নম্বৰলৈ কাৰণ দৰ্শোৱা। নাটনি জোৱাৰ বাসন্তী জোৱাৰৰ সমান শক্তিশালী নহয়। উত্তৰ পূৰ্ণিমাৰ আৰু অমাৱস্যাৰ দিনা চন্দ্ৰ, পৃথিৱী আৰু সূৰ্য প্ৰায় একেডাল ৰেখাত পৰে। এই দুদিনত চন্দ্ৰ আৰু সূৰ্য উভয়ৰে আকৰ্ষণত জোৱাৰৰ ঢৌ বেছি ওপৰলৈ উঠে। ইয়াকে বাসন্তী জোৱাৰ বোলে। সপ্তমী আৰু অষ্টমী তিথিত পৃথিৱী, চন্দ্ৰ আৰু সূৰ্যই সমকোণত অৱস্থান কৰে। গতিকে সেই দুটা দিনত চন্দ্ৰৰ মুখামুখি হোৱা ঠাইৰ লগতে সূৰ্যৰ মুখামুখি হোৱা ঠাইতো জোৱাৰ হয়। ফলত কোনো এটা জোৱাৰেই শক্তিশালী নহয়। তাৰপিছত আমি খ নম্বৰলৈ। আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ কিনিবলৈ পোৱা যায়। উত্তৰ সাগৰীয় মাছ ধৰা আৰু সংৰক্ষণৰ ক্ষেত্ৰত আজিকালি অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে। সাগৰীয় মাছবোৰ ধৰি উপকূল অঞ্চলতে শীতলীকৰণ ব্যৱস্থাৰে সংৰক্ষণ কৰি দিনত ভৰাই বিশ্বৰ বিভিন্ন প্ৰান্তলৈ ব্যৱসায়িক উদ্দেশ্যৰে প্ৰেৰণ কৰা হয়। ক নম্বৰ জাপানত সঘনাই চুনামি হয়। উত্তৰ জাপান দেশখন প্ৰশান্ত মহাসাগৰীয় আগ্নেয় বলয়ত অৱস্থিত। এই বলয়টো পৃথিৱীৰ ভিতৰত প্ৰধান ভূমিকম্প প্ৰৱণ অঞ্চল। গতিকে জাপানত সঘনাই ভূমিকম্প হয় আৰু তাৰ ফলত সঘনাই চুনামিৰ সৃষ্টি হয়। খ নম্বৰ সূৰ্য আকাৰত বিশাল হোৱা সত্ত্বেও জোৱাৰ সৃষ্টিকাৰী শক্তি কম। উত্তৰ সূৰ্য চন্দ্ৰতকৈ 27 মিলিয়ন গুণ ডাঙৰ আৰু পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব 38,44,400 কিলোমিটাৰ। আনহাতে পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব 14,96,00,000 কিলোমিটাৰ। সেয়ে সূৰ্যৰ জোৱাৰৰ সৃষ্টিকাৰী শক্তি চন্দ্ৰৰ আধা। 9 নম্বৰলৈ বৈদেশিক বাণিজ্যৰ বাবে জাহাজ পৰিবহণ ব্যৱস্থা উৎকৃষ্ট। উত্তৰ বৈদেশিক বাণিজ্যৰ বাবে জাহাজ পৰিবহণ ব্যৱস্থা অতি উত্তম, কাৰণ ই আটাইতকৈ সহজ আৰু কম খৰচী পৰিবহণ ব্যৱস্থা। পানীৰ স্বাভাৱিক ধৰ্মৰ বাবেই জাহাজবোৰ গধুৰ আৰু বৃহৎ পৰিমাণৰ মালবস্তু সহজে কঢ়িয়াই নিব পাৰে। পানীৰ ওপৰেৰে গতি কৰা জাহাজবোৰত শক্তি বা ইন্ধনৰ খৰচো তুলনামূলকভাৱে কম হয়। 3 নম্বৰটো চাই তোমালোকে শুদ্ধ উত্তৰৰ ৰাইট চিন দিয়া। সাধাৰণতে শীতল পানীৰ হ্ৰদৰ উৎপত্তি হয় ক মেৰু অঞ্চলত, খ নিৰক্ষীয় অঞ্চলত, গ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক নম্বৰটো মেৰু অঞ্চলত। 2 নম্বৰ দিনটোত দুবাৰ সাগৰৰ পানীৰ উঠা নমা কৰাকে ডেছ। ক নম্বৰ সাগৰীয় হ্ৰদ, খ জোৱাৰ ভাটা, গ ঢৌ বোলে। শুদ্ধ উত্তৰটো হ'ব খ নম্বৰ জোৱাৰ ভাটা। তাৰপিছত 3 নম্বৰলৈ চুনামি শব্দৰ অৰ্থ হ'ল গ ভূমিকম্প, ক ভূমিকম্প, খ সাগৰৰ ঢৌ, গ পটাচৰৰ ঢৌ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ পটাচৰৰ ঢৌ।
4 নম্বৰলৈ সাঁতুৰিব পৰা সাগৰীয় প্ৰাণীবোৰ ডেছ ক নেক্টন খ বেন্থছ গ প্লেংকটন শ্ৰেণীৰ উত্তৰ হ'ব ইয়াৰ ক নাম্বাৰ নেক্টন 4 নম্বৰটো হৈছে সোঁফালৰ লগত বাওঁফাল মিলোৱা ইয়াতে আছে ডাইটম নিৰক্ষীয় অঞ্চলত সাধাৰণ নিমখ সপ্তমী আৰু অষ্টমী তিথিত মৎস্য ক্ষেত্ৰবোৰ ইফালে আছে ক আছে উদ্ভিদ প্লেংকটন থকা ঠাইত গঢ়ি উঠে খ নাটনি জোৱাৰ হয় এবিধ উদ্ভিদ প্লেংকটন মহাসাগৰৰ পানীত দ্ৰৱীভূত হৈ থাকে পানীৰ ঘনত্ব কম হয় ইয়াৰ আমি সোঁফালৰ বাওঁফালটো মিলাব লাগে তেতিয়া মানে উত্তৰটো চাই যাবা ইয়াতে ক নম্বৰ আছে ডাইটম এবিধ উদ্ভিদ প্লেংকটন অৰ্থাৎ এইটো গ'ল লগত মিলে খ নম্বৰটো আছে নিৰক্ষীয় অঞ্চলত পানীৰ ঘনত্ব কম অৰ্থাৎ এইটো আমি উঙৰ লগত মিলাব পাৰোঁ গ নম্বৰ সাধাৰণ নিমখ সাগৰৰ পানীত দ্ৰৱীভূত হৈ থাকে এইটো আমি ঘৰ লগত মিলাব পাৰোঁ এতিয়া ঘৰ নম্বৰটো চোৱা সপ্তমী আৰু অষ্টমী তিথিত নাটনি জোৱাৰ হয় অৰ্থাৎ আমি এইটো খ নম্বৰৰ লগত মিলাই দিছোঁ উঙ নম্বৰটো হৈছে মৎস্য ক্ষেত্ৰবোৰ উদ্ভিদ প্লেংকটন থকা ঠাইত গঢ়ি উঠে অৰ্থাৎ এইটো আমাৰ উঙ নম্বৰ লগত মিলিছে ইয়াৰ উপৰি মই ইয়াত কিছুমান লাগতিয়াল অতিৰিক্ত প্ৰশ্ন উত্তৰ সংযোজন কৰিছোঁ সেইকেইটা তোমালোকৰ সুবিধাৰ্থে মই ইয়াতে উঠাই দিছোঁ সেইকেইটা তোমালোকে চাই যাবা 1 নম্বৰ আছে পৃথিৱীক নীলা গ্ৰহ বুলি কিয় কোৱা হয় উত্তৰ পৃথিৱীৰ ভূপৃষ্ঠৰ প্ৰায় 71% জলভাগ আগুৰি আছে বেছি অংশ পানী আগুৰি আছে বাবে আমাৰ পৃথিৱীখনক নীলা গ্ৰহ বুলিও কোৱা হয় 2 নম্বৰ ভাৰতৰ সীমা চুই থকা উপসাগৰখন কি উত্তৰ ভাৰতৰ সীমা চুই থকা উপসাগৰখনৰ নাম হ'ল বংগোপসাগৰ 3 নম্বৰত আহিছোঁ আমি উৎপত্তিৰ সময়ত পৃথিৱীখন কেনেকুৱা অৱস্থাত আছিল উত্তৰ উৎপত্তিৰ সময়ত পৃথিৱীখন এটি উত্তপ্ত গেছীয় পিণ্ড হিচাপে আছিল 4 নম্বৰ পৃথিৱীৰ উপৰিভাগত ওখ চাপৰ আৱৰণটোৰ সৃষ্টি কিদৰে হ'ল লিখা উত্তৰ আৱৰ্তনৰ যোগেদি তাপ বিকিৰণ কৰি পৃথিৱীখন ক্ৰমাৎ শীতল আৰু সংকুচিত হ'বলৈ ধৰে সময়ত গেছীয় অৱস্থাত থকা পদাৰ্থবোৰ ঘনীভূত হৈ জুলীয়া বা গটা অৱস্থা পায় আৰু ক্ৰমে সংকুচিত হৈ অহাৰ ফলত পৃথিৱীৰ উপৰিভাগত ওখ চাপৰ আৱৰণৰ সৃষ্টি হয় 5 নম্বৰটো চোৱা বেলেগ বেলেগ উষ্ণতা দুটা মহাসাগৰীয় হ্ৰদ লগলগা ঠাইবোৰ লাহে লাহে বাম হৈ পৰা দেখা যায় কথাষাৰ ব্যাখ্যা কৰা উত্তৰ মেৰু অঞ্চলৰ পৰা অহা শীতল পানীৰ হ্ৰদ যিমানে ক্ৰান্তীয় অঞ্চলৰ ফালে আগবাঢ়ে সিমানে উষ্ণ হ'বলৈ ধৰে গৰম পানীৰ হ্ৰদৰ সংস্পৰ্শলৈ অহাৰ লগে লগে শীতল পানীৰ হ্ৰদৰ লগত উটি অহা তুষাৰখণ্ডবোৰ গলিবলৈ ধৰে তেতিয়া সেই তুষাৰখণ্ডবোৰৰ মাজত সোমাই থকা শিল মাটি আৰু গেটবোৰ সমুদ্ৰতলীত জমা হ'বলৈ ধৰে এই প্ৰক্ৰিয়াই সেই ঠাইত সমুদ্ৰৰ গভীৰতা কমাই আনে 6 নম্বৰ সাগৰৰ ঢৌৰ সৃষ্টিৰ কাৰণবোৰ কি কি উত্তৰ সাগৰৰ ঢৌৰ সৃষ্টিৰ কাৰণবোৰ হ'ল বতাহ ভূমিকম্প আগ্নেয় উৎগীৰণ আৰু জোৱাৰ ভাটা 7 নম্বৰ আগ্নেয় বুলি ক'লে কি বুজা উত্তৰ আগ্নেয় বলয় হ'ল পৃথিৱীৰ ভিতৰত প্ৰধান ভূমিকম্প প্ৰৱণ অঞ্চল জাপান দেশখন প্ৰশান্ত মহাসাগৰীয় আগ্নেয় বলয়ত অৱস্থিত বাবে জাপানত সঘনাই ভূমিকম্প হয় 8 নম্বৰ চুনামীৰ উচ্চতা আৰু গতিবেগ সাধাৰণতে কিমান হয় সাধাৰণতে চুনামীৰ উচ্চতা 15 মিটাৰ আৰু গতিবেগ ঘণ্টাত 700 কিলোমিটাৰৰো বেছি হোৱা দেখা যায় তেতিয়া আমি 8 নম্বৰলৈ পৃথিৱীৰ ওপৰত চন্দ্ৰৰ আকৰ্ষণৰ প্ৰভাৱ বেছি ইয়াৰ কাৰণ দৰ্শা পৃথিৱীৰ তুলনাত চন্দ্ৰ যদিও যথেষ্ট সৰু ওচৰতে থকা বাবে পৃথিৱীৰ ওপৰত ইয়াৰ আকৰ্ষণৰ প্ৰভাৱ বেছি সেইকাৰণে পৃথিৱীয়ে আৱৰ্তন কৰি থাকোঁতে ইয়াৰ যিটো অংশ চন্দ্ৰৰ মুখামুখি হয় তাতে আকৰ্ষণৰ প্ৰভাৱ বেছি হয় 9 নম্বৰ মুখ্য জোৱাৰৰ উৎপত্তিৰ কাৰণ কি পৃথিৱী আৱৰ্তন কৰি থকা সময়ত যেতিয়া সাগৰ মহাসাগৰৰ চন্দ্ৰৰ মুখামুখি হয় তেতিয়া ইয়াৰ আকৰ্ষণৰ প্ৰভাৱত সাগৰ মহাসাগৰৰ পানীভাগ ওফন্দি উঠে আৰু জোৱাৰৰ সৃষ্টি হয় ইয়াকে মুখ্য জোৱাৰ বুলি কোৱা হয় 10 নম্বৰলৈ নদীৰ মোহনা আৰু জোৱাৰ ভাটাৰ মাজত সম্পৰ্ক বিচাৰ কৰা
উত্তৰ জোৱাৰত ঢৌৱে নদীৰ মোহনাত জমা হোৱা গেট উটুৱাই নিয়াৰ ফলত নাও জাহাজৰ চলাচলৰ সুবিধা হয়। জোৱাৰৰ সময়ত পানী উফন্দি উঠাৰ কাৰণে অগভীৰ উপকূল বা নদীৰ মোহনা অঞ্চলত অৱস্থিত বন্দৰে সহজতে জাহাজ চলাচল কৰিব পাৰে। জোৱাৰ ভাটাৰ প্ৰভাৱ পৰা নদীৰ মোহনাত প্ৰচুৰ মাছ পোৱা যায়। 11 নম্বৰ, বেণ্ট শ্ৰেণীৰ সাগৰীয় জীৱৰ বৈশিষ্ট্য কি? উত্তৰ বেণ্ট শ্ৰেণীৰ সাগৰীয় জীৱৰ সূৰ্যৰ ৰশ্মি সহজে সোমাব পৰা অগভীৰ পানীত বাস কৰে। 12 নম্বৰ, প্লৱক আৰু মৎস্য ক্ষেত্ৰৰ মাজত সম্পৰ্ক বিচাৰ কৰা। উত্তৰ সাগৰত যি অংশত উদ্ভিদ প্লৱক প্ৰচুৰ পৰিমাণে থাকে তাতেই বিখ্যাত মৎস্য ক্ষেত্ৰবোৰ গঢ়ি উঠে। 13 নম্বৰ, কেইবিধমান সাগৰীয় মাছৰ নাম তালিকাভুক্ত কৰা। উত্তৰ কেইবিধমান সাগৰীয় মাছৰ নাম হ'ল হেৰিং, চাৰ্ডিন, কড, টুনা, চামন, মেকেৰেল, হেডক আদি।